ধৰমনলা চন্দৰ সিং তেৰং স্কুলখনৰ পিছফালে ঘৰ মোৰ নিজৰ বাইদেউ ধৰমনলাৰ ৰাস্তাটোত কালি যেতিয়া গৈছো সেই ৰাস্তাটোততো মানুহ যাব নোৱাৰিব ধৰমনলাটো ডিফু টাউনৰ ৱাৰ্ড নম্বৰ 3 যদি ডিফু টাউনৰ ৱাৰ্ড নম্বৰ 3 যদি গাড়ী চলাব নোৱাৰি তেতিয়াহ'লে পশ্চিম কাৰ্বি আংলঙত কি হৈ আছে জানিবলৈ আৰু বেলেগ কিবা আমৰেনত কি হৈ আছে এইটো কথা জানিবলৈ আৰু বেলেগ কিবা লাগে নেকি হয়নে নহয় তো এইটো প্ৰমাণিত হয় যে বিজেপি দলে যিমান ডাঙৰকৈ ঢোলটো বজাইছে এই ঢোলটো ফুটা হ'ল হয়নে হয়নে নহয় বাৰু শদিয়া ৰাইজ যেতিয়া কাৰ্বি আংলঙলৈ আহিলোঁ ডিফুলৈ কালি যেতিয়া আহিলোঁ ডিফুত যেতিয়া মানুহৰ লগত কথা পাতি আছোঁ কালি বজাৰলৈ গৈছিলোঁ বজাৰখন চেণ্ট্ৰেল মাৰ্কেট য'ত কাৰ্বি মহিলাবিলাকে পাচলি বিক্ৰী কৰে আপোনালোকে চবেই চিনি পাই নহয় জানো মই মানে সদায় ইয়ালৈ আহোঁ মই বাইদেউৰ ঘৰলৈ যেতিয়াই আহোঁ তেতিয়াহ'লে বজাৰলৈ আহোঁ বজাৰৰ পৰা সদায় হিদল মাছ লৈ যাওঁ আৰু বেঙেনাৰ লগত সদায় ভাজি খাওঁ এইটো আগৰ পৰা এবাৰতো এনেকৈ হিদল মাছ খাই মই ৰাতি পুৰা বমি কৰি গৈছোঁ বহুত খাই দিলোঁ মানে ডিফুলৈ আহিলে হিদল মাছ খোৱাটো মোৰ নিয়ম কালিও মই বজাৰখনৰ মুখ কৰি মই বিক্ৰমহঁতক ক'লোঁ যেন কাঠাৰদাকে ধৰি চবকে ক'লোঁ যে মই বজাৰখন চাবলৈ যাওঁ বহুত দিন বজাৰখন চোৱা নাই 6 বছৰমান হৈ গ'ল এই বজাৰখন দেখা নাই বজাৰখন চাবলৈ আহি বজাৰত বজাৰ কৰি আছোঁ কৰি থাকোঁতে মহিলাবিলাকে মোক কাৰ্বি ভাষাত কিবা এটা কৈ আছে মই বুজি পোৱা নাই মোক কাঠাৰদাই কৈছে কি কৈছে বুজি পাইছে নাই মই ক'লো বুজা নাই কৈছিলে এই ওপৰৰ পৰা বজাৰখনত পানী পৰে বুলি কৈ আছে আপোনাক কিবা এটা কৰিব দিছে কাৰ্বি আংলঙৰ ডিফুৰ যিখন চেণ্ট্ৰেল বজাৰ সেই চেণ্ট্ৰেল বজাৰখনত মহিলাবিলাকে যেতিয়া শাক পাচলি বিক্ৰী কৰি থাকে তাত যেতিয়া বৰষুণত পানী পৰে তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰঙাঙে কয় যে কাৰ্বি আংলঙৰ সাংঘাতিক উন্নতি হৈছে তেতিয়াহ'লে মই কি বুলি ক'ম বাৰু কওক হয় নহয় একদম তুলিৰাম ৰঙা আৰু হিমন্ত বিশ্ব শৰ্মা মিছলীয়া মানুহে মই কাৰ্বি আংলঙলৈ আহি গম পাই গ'ল একদম মিছলীয়া মানুহ নহয় জানো হা বাহিৰত কৈ বোলে একদম আমি ডিফুৰ চেহেৰা বদলাই দিলোঁ ডিফুৰ চেহেৰা বদলাই দিলে মই নিজে 3 নম্বৰ ৱাৰ্ডলৈ যাওঁতে গাড়ীখনত যাব নোৱাৰি এনেকে গাড়ীখন এতিয়া বজাৰলৈ গ'লো বজাৰত যাওঁতে দেখিলোঁ যে গোটেই ওপৰৰ পৰা পানী পৰি আছে হা এইটোৱে তেওঁলোকৰ উন্নয়ন এইটোৱে বিজেপিৰ ঢোল নহয় জানো মানে কাম কমকে কৰে কিন্তু ঢোলটো বহুত ডাঙৰকে বজায় হয় নে নহয় মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন আমেৰিকাই হৈ গ'ল নেকি হয় ন আপোনালোকে যদি নিউজ লাইভ নামৰ চেনেলটো চাই থাকে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ চেনেল সেইটো যদি চাই থাকে তেতিয়া এনেকুৱা লাগে যে গুৱাহাটীখন নিউয়ৰ্ক হৈ গ'ল হয়নে মানে ইমান ধুনীয়া কৰি দিছে যে অসমত আৰু কোনো সমস্যা নাই এনেকুৱা লাগে হয়নে নহয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে কাৰ্বি আংলঙৰ ডিফু আৰু কাৰ্বি আংলঙৰ গোটেই পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং গোটেইখন আমৰেন এই গোটেইখনৰ অৱস্থা ইমান ভাল হৈ গ'ল যে কাৰ্বি মানুহবিলাকে একদম মানে ফূৰ্তিত থাকিব নোৱাৰা অৱস্থাত পৰিণত কৰিছে এনেকুৱা ইয়াৰে আহি গম পালোঁ যে আগতে কাৰ্বি মানুহবিলাকে যিকণ উপভোগ কৰি আছিলে কি উপভোগ কৰি আছিলে আগতে কাৰ্বি কাউন্সিলখনত 300 ঠিকাদাৰে ঠিকা লৈছিলে ঠিকা লৈ সৰু সুৰা কাম কৰি মানুহবিলাক চলি আছিল ইয়ালে আহি গম পালোঁ যে কাৰ্বি আংলঙত এতিয়া এটা পৰিয়ালে মাত্ৰ ঠিকাদাৰ আছে হয়নে কাৰ্বি আংলঙত বোলে এটাই মাত্ৰ ঠিকাদাৰ পৰিয়াল আছে তেওঁলোকৰ দুখন ফাৰ্ম আছে এখনৰ নাম কাছে কনষ্ট্ৰাকশ্যন আৰু আনখনৰ নাম ইংলং এণ্টাৰপ্ৰাইজ মই মালিক চালিকৰ নাম নাজানো দেই কোন মালিক মই নাজানো আপোনালোকে নিশ্চয় জানে হয় নে নহয় কাছে কনষ্ট্ৰাকশ্যন মই
যেতিয়া ইয়ালৈ আহি আছিলোঁ মোক এজন ৰিপৰ্টাৰে পঠিয়াই দিলে বোলে কাৰ্বি আংলঙত কি চলি আছে গম পোৱা নে নোপোৱা? মই বোলো নাপাওঁ। বোলে কাৰ্বি আংলঙত অকল এটা পৰিয়ালৰ এখন ফাৰ্মে যোৱা সময়খিনিত 100 কোটি টকাৰ ৰাস্তা বনাবলৈ পাইছে। অকল এটা পৰিয়ালে পায় এই বুলি কৈছে। মই ক'ত ওলাইছে? বোলে ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে। বোলে নিউজটো পঠিয়াই দিলে। মই নিউজটো পঢ়ি চাই দেখিছোঁ আৰে কাছে কনষ্ট্ৰাকশ্যনে যোৱা সময়খিনিত 100 কোটি টকাৰ ঠিকা কৰিছে আৰু আন কোনো মানুহকে ইয়াতে কাকো ঠিকা কৰিবলৈ নিদিয়ে। হয় নেকি? হয়। মই এইটো শুনিবলৈ পালো বোলে যদি কেচি বোলে কোনোবা এখন ট্ৰাকত লিখা আছে, যদি কেচি বুলি যদি ট্ৰাকখনত লিখা আছে ডাম্পাৰখনত, তেতিয়াহ'লে তাত পুলিচে কোনেও নধৰে। হয়নে? সেই ডাম্পাৰখনে বোলে বালিও আনিব পাৰে, সেই ডাম্পাৰখনে শিলো আনিব পাৰে, সেই ডাম্পাৰখনে কাঠো আনিব পাৰে। তেওঁলোকৰ কাৰণে সকলো ধৰণৰ বস্তুবিলাক ফ্ৰী। আৰু বাকী কোনোবাই যদি ইয়াত কাম কৰে তেতিয়াহ'লে ফটোচুটৰ মানুহবিলাককো পুলিচে ধৰিবলৈ 10,000 টকা পায়। হয় নেকি? কথাটো হয় নেকি? হয় নেকি? আৰু কাৰ্বি আংলঙটো বিখ্যাত, ডিফুটো বিখ্যাত অটোখনৰ কাৰণে। হয় নে নহয়? আগতে যেতিয়া বাইদেউৰ ঘৰলৈ আহোঁ সদায় অটোতে ঘূৰোঁ। ভাল লাগে সদায় অটোখন একদম হুৰুকে পাহাৰত উঠি যায়, এখন নামি আহে, কিমান ভাল লাগে ন? মানে কাৰ্বি আংলঙৰ ডিফুৰ মূল স্মৃতি এটা হ'ল অটোখন। এতিয়া ইয়াত শুনিছোঁ বোলে কেচি যদি লিখা থাকে ডাঙৰ গাড়ীবিলাককো পুলিচে নধৰে, কিন্তু যদি কেচি লিখা নাথাকে তেতিয়াহ'লে অটোৱালাবিলাককো ধৰি 10,000 টকা ফাইন ভৰাই দিয়ে। হয় নেকি? তাৰমানে কাকো ইয়াত শান্তিৰে বিজনেছ কৰিবলৈ নিদিয়ে নহয় জানো? শুনি আছো, মই নাজানো, শুনি আছো যে 17 কিলোমিটাৰ ৰাস্তা মাঞ্জাৰ পৰা ডিফুলৈ অহা ৰাস্তাটো 17 কিলোমিটাৰ ৰাস্তা বোলে 7 দিনতে বনাই দিলে। হয় নেকি কথাটো? 7 দিনতে বোলে 17 কিলোমিটাৰ ৰাস্তা বনাই দিলে। আৰে ভাই আমেৰিকাত কিয় ওপৰত গুচি গ'ল? হয়নে? হয়নে নহয়? আৰু শুনিছো বোলে কাৰ্বি আংলঙত ইমান কাম কাজ হৈ গ'ল, কাউন্সিলৰ কাম কাজ ইমান বেছি হৈ গ'ল যে এতিয়া কাৰ্বি আংলঙৰ কাউন্সিলৰ CEM ডিফুত বা কাৰ্বি আংলঙত থকা দৰকাৰ নাই। তেওঁ এতিয়া অনবৰতে চিফ মিনিষ্টাৰৰ লগত আমেৰিকা বা বেংগলোৰত বা দিল্লীত ফুৰি ফুৰিলেও বোলে কাৰ্বি আংলং ধুনীয়াকে চলি থাকে। হয় নেকি কথাটো? সঁচাকে তেনেকুৱা চলিছে নেকি? চলিছে নেকি? কালি যেতিয়া কাৰ্বি আংলং ডিফুলৈ আহিলোঁ, চাৰ্কিট হাউচত বহি আছোঁ, বহুত মানুহ আহিছে। মানুহবিলাকে বিভিন্ন ধৰণৰ কথা কৈ আছে। কথা কোৱাৰ আগতে মই মানে কি হৈছিলে, কেইদিনমানৰ আগতে পৰহি, কালি যে ইয়ালৈ আহিলোঁ, পৰহিৰ তাৰ আগদিনা মই এটা জেগা চাবলৈ আহিছিলোঁ কাৰ্বি আংলঙত। এটা দেওপানী কয় জেগা ৰথে আংলং। আপুনি চিনি পায় যে ৰথে আংলং? ছ'চিয়েল নেতা সমষ্টি হয়নে? তো সেই সমষ্টিটোলৈ গৈছিলোঁ। কেলৈ গৈছিলোঁ? টিভিত মানে ওলালে যে কাৰ্বি আংলঙত ঢেৰ মাটি আছে, ইয়াৰ মাটিবিলাক বহুত বেছি হৈছে, সেইকাৰণে ইয়াৰ 1000 বিঘা মাটি কোনোবা এগৰাকী মহিলাক দি দিবলৈ দিছে। 1000 বিঘা মাটি কি কাৰণে? ট্ৰেকিং কৰিবৰ কাৰণে। ট্ৰেকিং মানে পাহাৰৰ ওপৰত এডভেঞ্চাৰ টুৰিজিম কৰিবৰ কাৰণে। পাহাৰৰ ওপৰত খোজ কাঢ়িব, বিদেশী মানুহবিলাক আহিব, বাহিৰৰ মানুহবিলাক আহিব, পাহাৰৰ ওপৰত এডভেঞ্চাৰ টুৰিজিম কৰিব, পাহাৰত খোজ কাঢ়ি ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ যাওঁ। মই পাহাৰটো চাবলৈ গ'লো। মই শুনিলোঁ যে 1000 বিঘা মাটি দি দিছে এটা পৰিয়ালকে, এগৰাকী মহিলাক 1000 বিঘা মাটি দি দিছে। ইমান যদি মাটি আছে মই চাবলৈ যাওঁচোন, পাওঁ নেকি আধা বিঘামান মাটি তাতে। মাটি পালোঁ। গৈ যেতিয়া তাত গ'লো, তালৈ যাব নোৱাৰি, গাড়ীখন ৰাস্তাতে নামিলোঁ। নামি খোজকাঢ়ি গ'লোঁ। খোজকাঢ়ি গৈ দেখিলোঁ যে তাত বহুত মানুহে তামোল গছ ৰুইছে, কাৰ্বি মানুহ। বহুত ভাল লাগিলে দেখি ঠাইখিনি, বহুত ধুনীয়া ঠাই, কাজিৰঙাৰ ওচৰতে। তাৰপিছত অলপ দূৰ গৈ মোক তাতে কিছুমান কাৰ্বি মানুহক লগ পালোঁ। মই নামবিলাক নকওঁ, চিনি পাওঁ তেওঁলোকক। তেওঁলোকে মোক ক'লে যে আজি কেইদিনমানৰ আগত মেডাম আহিছিলে নহয়,
মই কোন মেডাম বোলে আমাৰ চিফ মিনিষ্টাৰৰ মেডাম আৰে ভাই মই ইয়াত খোজ কাঢ়িবলৈ ইমান দিগদাৰ পাইছো চিফ মিনিষ্টাৰ মেডাম কেনেকৈ আহিলে আহিছে বোলে মই কেনে আহিছে চিফ মিনিষ্টাৰ মেডামে ইয়াত কিবা এটা কৰিব খুজিছে নহয় এনেকৈ মই হয় নেকি বলচোন কোনোবালে চিফ মিনিষ্টাৰ মেডাম গৈছে মোৰ দলাই পাইছোঁ তাৰপিছত চিফ মিনিষ্টাৰ মেডাম যিডোখৰলৈ গৈছিলে সেইডোখৰলৈ গৈ দেখিছোঁ যে তাত কিছুমান পকাৰ ৱাল বনোৱা হৈছে মই সুধিলোঁ আৰে ভাই পাহাৰৰ ইমান ওপৰত ইয়াত কোনে কাৰণে লোকসকলক ইমান ধুনীয়া পকাৰ ৱাল বনাইছে কেনে বনাইছে কৈছে এইটো 1000 বিঘা মাটি এইটো যে দিবলৈ লৈছে এইডোখৰতে দিবলৈ লৈছে নেকি এনেকৈ কৈ আছে মানুহে বোলো হয় নেকি কেলে তাৰপিছত বোলে অলপ দূৰ আগবাঢ়ি গ'লো আগবাঢ়ি যোৱাৰ পাছত দেখিছোঁ কিছুমান এনেকৈ শ্লপ কাটি আছে টেৰেছ কাটি কাটি তাত কি লগাইছে কিছুমান টাইলছ লগাই আছে ধুনীয়া গোটা গোটা টাইলছ সেইটো টাইলছ তোমাৰ আগতে দেখাই নাই মই এইটো টাইলছ কেলে লগাইছে কৈছে এইটো টাইলছ লগাইছোঁ আমি ইয়াত ট্ৰেকিং কৰোঁ মই কেলে বোলে নহয় এইটো আমি আনিছোঁ কাঞ্চনজুৰি চাহ বাগিচাৰ আমাৰ CMৰ যিখন চাহ বাগিচা আছে চাহ বাগিচাৰ কাঞ্চনজুৰি চাহ বাগিচাৰ যিটো ৰিজৰ্ট বনাই আছে তাতে তলত থকা টাইলছবিলাক আমি লৈ আহিছোঁ মেডামে আমাক দিছে ইয়াতে টেৰেছ বনাই ইয়াত আমি পুৰা হেৰি বনাম কি কয় আপোনাৰ এই এডভেঞ্চাৰ টুৰিজিম কৰিবৰ কাৰণে আমি ট্ৰেকিং কৰি বনাম মইতো আচৰিত তাৰপিছত কৈছে যে মেডামে আমাক বহুত বাঁহৰ পুলি দিছে পলিথনৰ ঘৰে ঘৰে বাঁহৰ পুলি দিছে ইয়াত এই বাঁহবিলাক লগাই দিলে ইয়াত হাতী আহিব নোৱাৰে কাৰ্বি আংলং মেডামে বাঁহৰ পুলি দিছে কাৰ্বি আংলং বিখ্যাত বাঁহৰ কাৰণে হয়নে জাগিৰ গোটেই জাগিৰ যিটো আমাৰ কাগজ কল আছিলে এইটো চলাই আছিলে কাৰ্বি আংলং আৰু ডিমা হাছাও কাৰ্বি আংলং বিখ্যাত বাঁহৰ কাৰণে এতিয়া কাৰ্বি আংলং পাহাৰৰ ওপৰত মেডামে সৰু সৰু এনেকুৱা বাঁহৰ পুলি দিছে পলিথিনৰ পচোৱা যে তাতে লগাব আৰু তাৰপিছত ট্ৰেকিঙৰ জাগা হ'ব মই আপোনালোকক সুধিব খুজিছোঁ মই সদায় কথাৰ মুখত শুনি থাকোঁ সদায় শুনি থাকোঁ যে কাৰ্বি আংলঙলৈ বহুত বাহিৰৰ মানুহ আহিছে বাহিৰৰ মানুহে মাটি লৈছে আমি কাৰ্বি মানুহবিলাকে বেয়া পাইছোঁ এইবিলাক কথা কৈ থাকে কাকাৰ দ্বাৰা মই সুধিব খুজিছোঁ যে 6 শিডিউল এৰিয়া কোনোবা মানুহক 6 শিডিউল এৰিয়াৰ বাহিৰৰ কোনোবা মানুহক এনেকৈ 1000 বিঘা মাটি কোনোবাই ইচ্ছা কৰিলে তেওঁ লাগিলে চিফ মিনিষ্টাৰৰ ঘৰৰ মানুহে কওক বা CMৰ কোনোবা সম্পৰ্কীয় মানুহে কওক বাহিৰৰ মানুহক এনেকৈ 1000 বিঘা মাটি দিব পাৰিনে পাৰিনে নোৱাৰে পাৰিনে নোৱাৰে এইটো কাউন্সিলৰ নিয়ম হৈছেনে নাই আজি যি সময়ত মোৰ বাইদেউ ইয়াতে ডিফুত থাকে যি সময়ত মোৰ ভিনদেউ ইয়াত 1961 চনত ডিফু নগৰত থাকিবলৈ আহিছিলে 1961 এতিয়া আমাৰ খিলঞ্জীয়া আহোম মানুহবিলাকে আমি আহোম মানুহবিলাকে আমি ভাবোঁ খিলঞ্জীয়া মানুহবিলাকে আমি ভাবোঁ যে এইটো কাৰ্বি আংলং ইয়াতে আমি বেছি মাটি কিনা বেচা কৰাটো ভাল নহয় এনেকৈ আমি ভাবোঁ নিজে ইয়াত কাৰ্বি মানুহৰ হাতত বেছিভাগ মাটি থকাটো ভাল সেই সময়ত আপোনালোকৰ কাউন্সিলে যদি এতিয়ালৈকে অনুমানপূৰ্ব এতিয়ালৈকে কাগজখন পোৱা নাই হাতত আনি যদিহে কাৰ্বি আংলং পাহাৰৰ 1000 বিঘা মাটি ট্ৰেকিং কৰিবৰ কাৰণে কোনোবা চিফ মিনিষ্টাৰৰ কোনোবা পৰিয়ালক যদি এনেকৈ মাটি দিয়ে সেইটো 6 শিডিউল এলেকাৰ কাউন্সিল এখনৰ কাম হ'বনে এইটো ভাল কাম হয়নে নহয় নহয় হয়নে মই আপোনালোকক সুধিব খুজিছোঁ আপোনালোকৰ কাৰ্বি মানুহবিলাকে আন্দোলন কৰি আছে ডিমাচা মানুহবিলাকে আন্দোলন কৰি আছে বড়ো মানুহবিলাকে আন্দোলন কৰি আছে যে আমাক অধিক স্বায়ত্ব শাসন লাগে more power to Karbi people এইটো হ'ল আপোনালোকৰ আন্দোলনৰ মূল লক্ষ্য যি সময়ত স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্দেশ্যটো হ'ল ক্ষমতা আৰু বেছি তললৈকে দিয়া ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ
সেই সময়ত আপোনালোকৰ কাউন্সিলখনত কি চলিছে আপোনালোকে নিশ্চয় গম পাইছে। কাউন্সিলখনত কেৱল আৰু কেৱল এজন মানুহৰ ক্ষমতা চলিছে। এজন মানুহৰ এজন মানুহ, কেৱল আৰু কেৱল এজন মানুহৰ শাসন। আনকি মই শুনিবলৈ পাইছো যে CM-ৰ বাহিৰে বাকী যিসকল EM আছে তেওঁলোকো অসমীয়াত কয় ধান কুটাৰ মাৰি, মানে ধান যে কুটে এনেকে ধান যে কাটে যে তলত যে মাৰিডাল থৈ লৈ তাৰ ওপৰত এনেকে যে ঘাঁহ দি কাটে নে নাই, এই মাৰিডালৰ কাম নে ই কৰিয়ে থাকে, ই মাৰহে খাই থাকে কেৱল, বুজিছে নাই? তাৰ নিজৰ কোনো জীৱন নাই, সি কেৱল আনৰ মাৰ খাই থাকে। এতিয়া মই শুনিছো যে বাকীবিলাকৰ কথাটো বাদিয়াই দিলো, ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদৰ EM এক্সিকিউটিভ মেম্বাৰ বিলাকৰ হাততো এতিয়া ৰাজনৈতিক ক্ষমতা নাই আৰু অৰ্থনৈতিক ক্ষমতা নাই। তেওঁলোকে এতিয়া টকা পইচাৰ ফাইলত চহী কৰিব নোৱাৰে। যদি EM বিলাকৰ হাতত ৰাজনৈতিক ক্ষমতা নাই তেতিয়াহ'লে বাকী জেনেৰেল মেম্বাৰ বিলাকৰ হাতত কি ক্ষমতা থাকিব? যদি জেনেৰেল মেম্বাৰ বিলাকৰ হাততে ক্ষমতা নাই তেতিয়াহ'লে কাৰ্বি মানুহবিলাকৰ হাতত কি ক্ষমতা থাকিব? হয়নে? কিন্তু আপোনালোকে ইমান দিন আন্দোলন কিয় কৰিছিলে? ASDC কৰিছিলে, আপোনালোকে CPIML কৰিছিলে, তাৰপিছত ইটোৰ পিছত ইটো আন্দোলন কৰিছিলে, এতিয়া আপোনালোকে APDCL কৰিছে, APHLC কৰিছে, হয়নে? APHLC কৰিছে। আপোনালোকে দাবী কৰিছে যে কাৰ্বি মানুহৰ হাতলৈ, কাৰ্বি আংলঙৰ হাতলৈ অধিক ক্ষমতা প্ৰদান কৰিব লাগে, এই দাবী উত্থাপন কৰিছে। সেই সময়ত কিন্তু আপোনালোকৰ স্বায়ত্তশাসিত পৰিষদখনত এজন মানুহৰ শাসন চলিছে আৰু সেই মানুহজন কেৱল আৰু কেৱল দিছপুৰৰ কথা মতে উঠা বহা কৰে। মানে যদি দিছপুৰৰ কথা মতে উঠা বহা কৰে, যদি ককায়েকৰ কথা মতে ভায়েকে চলে আৰু ককায়েকৰ কথা মতে কেৱল য'ত কাৰ্বি মানুহ এজন সোমাব নোৱাৰে যিটো গেষ্ট হাউচত, কেৱল ককায়েকৰ কাৰণে সেইটো সংৰক্ষিত, হয়নে? এনেকুৱা গেষ্ট হাউচ ইয়াত বোলে আছে কাৰ্বি আংলঙত তৈয়াৰ কৰা হৈছে। কাৰ্বি আংলং ক'ত? স্বায়ত্তশাসিত পৰিষদ। কেনেকুৱা স্বায়ত্তশাসিত পৰিষদ? ষষ্ঠ অনুসূচীৰ অধীনৰ স্বায়ত্তশাসিত পৰিষদ। ভাৰতৰ সংবিধানে জনজাতিসকলক দিয়া আটাইতকৈ বেছি ক্ষমতা 6 শিডিউল, আৰু কেৱল 6 শিডিউল নহয়, 6 শিডিউলৰ লগত আপোনালোকক ভাৰতৰ সংবিধানত লিখি থৈ দিয়া আছে যে যেতিয়াই দৰকাৰ পৰে কাৰ্বি আংলঙক আমি 244A দিম, আৰ্টিকল 244A দিম, অৰ্থাৎ জনজাতিসকলক আমি ইমান ক্ষমতা দিম, জনজাতিসকলে ষষ্ঠ অনুসূচীটো পাবই, তাৰ উপৰিও জনজাতিসকলে অসমৰ ভিতৰতে আৰু এখন ৰাজ্য ষ্টেট উইদিন ষ্টেট তেওঁলোকে ক্ষমতা গ্ৰহণ কৰিব। এইটো মই জানো, ভাৰতৰ সংবিধানত লিখি থোৱা কথা 244A, য'ত ষ্টেট উইদিন ষ্টেট হ'ব পাৰে, তাত কাৰ্বি মানুহ প্ৰৱেশ কৰিব নোৱাৰা এনেকুৱা গেষ্ট হাউচ থাকিব পাৰে নেকি যিটোত অসমৰ মুখ্যমন্ত্ৰীহে কেৱল আহিব পাৰে? এটা কি বুজাইছে? তাৰমানে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন তুলিৰাম ৰংধামে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডক নিযুক্তি দি দিছে, হয়নে নহয় বাৰু? মই সেইকাৰণে ভাবো যে আজি যি সময়ত গোটেই দেশতে বিজেপিৰ জয় জয় ময় অৱস্থা, যি সময়ত আজি কাৰ্বি আংলঙত বিজেপিয়ে দপ জপাই আছে, সেই সময়ত এই যে হাজাৰ হাজাৰ মানুহ এনেকৈ APHLC লৈ এনেকৈ যে আহিছে, তাৰ কাৰণটো হ'ল যে বিজেপিয়ে অসমৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা যি স্বায়ত্তশাসন 6 শিডিউলৰ যিটো অটনমি,
এইটো সম্পূৰ্ণৰূপে খাই পেলাইছে। বিজেপিয়ে খাই পেলাইছে নে নাই? খাই পেলাইছে। আজি যিটো সিদ্ধান্ত আপোনালোকৰ গাঁৱত ল'ব লাগে, যিটো কথা সিদ্ধান্ত ল'ব লাগে আপোনালোকৰ গাঁৱৰ ভিতৰত, যিটো সিদ্ধান্ত ল'ব লাগে আপোনালোকৰ গাঁওবুঢ়াৰ লগত বহি লৈ, যিটো সিদ্ধান্ত ল'ব লাগে গাঁৱৰ গোটেইবিলাক মানুহে বহি লৈ কাৰ্বি আংলঙৰ ওপৰতে, সেই সিদ্ধান্ত এতিয়া দিছপুৰত হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই সিদ্ধান্ত কাৰ্যকৰী কৰে এতিয়া তুলিৰাম ৰঙা। তুলিৰাম ৰঙাই ক'ব লাগিছিলে যে আমাক কিমানটা ডিপাৰ্টমেণ্ট দিছা, কিন্তু যিমানবিলাক কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তি কৰিছে সেই আটাইবিলাক চুক্তিত তাতকৈ বহুত বেছি ডিপাৰ্টমেণ্ট দিয়াৰ কথা লিখা আছে। কেতিয়াবা কোনোবা দিন তুলিৰাম ৰঙাৰ মুখত এই বাক্যটো কেতিয়াবা শুনিছেনে? যদি স্বায়ত্তশাসিত পৰিষদ এখনৰ CM হয় তেতিয়াহ'লে তেওঁ ষষ্ঠ অনুসূচীৰ পক্ষত কথা ক'ব লাগে নে তেওঁ ককায়েকৰ কথা মতে উদ্ভৱ কৰিব? গতিকে মই ভাবোঁ যে আজি আপোনালোকে যিধৰণে ৰাজপথলৈ ওলাই আহিছে, এইবাৰতো আপোনালোকে যেনে তেনে বিজেপি জিকিলে নহয় জানো? এইবাৰ আপোনালোকৰ কাউন্সিলৰ ইলেকশ্যনত যেনে তেনে বিজেপি জিকিছে। মইতো শুনিলো যে কিমানটা সমষ্টিত 11টা সমষ্টিত 200, 300, 500 এনেকুৱা ভোটতে জিকিছে তেওঁলোক। মানে ইমান টকা, হাজাৰ হাজাৰ কোটি কোটি টকা খৰচ কৰি তেওঁলোকৰ সান্দৰ্ভ কালি তাৰ পাছতো তল গৈছিলে নহয় জানো? হাৰিবলৈ লৈছিলে, হাৰিছিলে নহয় জানো বিজেপি? যেনে তেনে মানে যেনে হাৰিছিলে, যেনে তেনে বুদ্ধিবাদে কৰিয়ে তেওঁলোক জিকিলে। তাৰ কাৰণটো কি জানেনে? তাৰ কাৰণটো হ'ল বিজেপিয়ে কাৰ্বি আংলঙৰ মানুহৰ, কাৰ্বি আংলঙত থকা অন্যান্য জাতি আৰু জনগোষ্ঠীৰ, কাৰ্বি আংলঙত থকা খিলঞ্জীয়া জনগোষ্ঠীৰ আৰু কাৰ্বি আংলঙত বসবাস কৰা মানুহবিলাকৰ যিটো চেণ্টিমেণ্ট, যিটো ক্ষমতা, সেই ক্ষমতা কাঢ়ি তেওঁলোকে সম্পূৰ্ণৰূপে এই ক্ষমতা দিছপুৰ আৰু দিল্লীলৈ লৈ যাব খুজিছে, যিটো কাৰণত আজি কাৰ্বি আংলঙত বসবাস কৰা ইয়াৰ স্থানীয় মানুহবিলাক অসন্তুষ্ট হৈ পৰিছে। মই আপোনালোকৰ ষষ্ঠ 6 শিডিউলৰ যিটো আন্দোলন, সেই আন্দোলনটোত আমি ৰাজ্যৰ দলে পূৰ্ণ সমৰ্থন কৰোঁ। মই বিধায়ীনভাৱে ক'ব খোজো যে ৰাইজৰ দলে কাৰ্বি আংলঙৰ 244A আৰ্টিকলটো, ভাৰতৰ সংবিধানৰ যিটো আৰ্টিকল আছে, সেই আৰ্টিকলটোকো আমি সমৰ্থন কৰিবলৈ সদায় প্ৰস্তুত আছো। কিন্তু আপোনালোকৰ কাৰণে এটা প্ৰতিশ্ৰুতি বিচাৰো, এটা প্ৰতিশ্ৰুতি। যদি DN কাঠায়ে মোক আজিৰ দিনটোত কৈ দিয়ে যে কাৰ্বি আংলঙত কাৰ্বি লোকসকলৰ লগতে ইয়াত বসবাস কৰা খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠী, মই শব্দটো কি কৈছো, খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীবিলাকৰো নিৰাপত্তা, সামাজিক নিৰাপত্তা, অৰ্থনৈতিক নিৰাপত্তা, ৰাজনৈতিক নিৰাপত্তা এতিয়াৰ দৰে অক্ষুণ্ণ থাকিব, আমি ভাই ককাইৰ দৰে সদায় থাকিম বুলি কয় খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীবিলাকৰ লগত, তেতিয়াহ'লে মই আপোনালোকক আজিয়ে দাঁতিকে কৈ যাব পাৰোঁ যে আপোনালোকৰ আন্দোলন মই আজিৰ পৰা পাৰ কৰিব। মই কাৰ্বিসকলৰ সকলো ডিমাণ্ড মানিবলৈ 100% প্ৰস্তুত। মাত্ৰ কাঠাৰদা আৰু APHCLA LCA কেৱল এটা মাত্ৰ কথা দিব লাগে যে ইয়াত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠী, খিলঞ্জীয়া, মই শব্দটো কৈছো, খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকে ইয়াত যেনেকৈ বসবাস কৰি আছে আগৰ দৰে সুস্থ মতে নিৰাপদ সহকাৰে জীয়াই থাকিব পাৰি। এইটোতো চবেই মানি ল'ব নহয় জানো? সেইটো নমুনা প্ৰশ্নই নাই। কাইলৈ আমি এনেকে ভাবি আছো যে কাইলৈ ৰাইজৰ দল, কাইলৈ অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল,
আৰু আপোনালোকৰ দল আমি সকলোৱে মিলি ইলেকশ্যন খেলিম আৰু এইবাৰ লোকসভাৰ 2024 চনৰ লোকসভাৰ নিৰ্বাচনত এইবাৰ আমি বিজেপিক কাৰ্বি আংলঙত পৰাজিত কৰিম। যদি ইলেকশ্যনতো জিকিব লাগে তেতিয়াহ'লে আমি সকলো খিলঞ্জীয়া জনগোষ্ঠীক লগত ল'ব লাগে। কাৰ্বিসকলে কাৰ্বি আংলঙত আটাইতকৈ বেছিকৈ নেতৃত্ব দিব। কাৰ্বিসকল কাৰ্বি আংলঙৰ নেতা। কাৰ্বিসকলৰ লগত বাকী খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰো নিৰাপত্তা ইয়াত যদি অক্ষুণ্ণ থাকে, মই বিটিএডিটো একেটা কথা কওঁ, মই ডিমা হাছাওতো একেটা কথা কওঁ, সকলো থাকে। মোৰ কাৰণে মই যদিও আহোম মানুহ, যদিও মোৰ ইয়াতে বাইদেউ থাকে, মই কেতিয়াও এইটো নকওঁ যে বাইদেউৰ পৰিয়ালটোৱে কাৰ্বি মানুহতকৈ বেছিকৈ ইয়াত ক্ষমতা ভোগ কৰিবলৈ পাব লাগে, মই নকওঁ। মই সদায় এইটো কথা কওঁ যে কাৰ্বি আংলঙত আটাইতকৈ বেছি ক্ষমতা ভোগ কৰিব লাগিব ডেফিনেটলি কাৰ্বি মানুহ। কিন্তু একেটা সময়তে খিলঞ্জীয়া মানুহবিলাকে ইয়াত নিৰাপদ অনুভৱ কৰিব লাগে। খিলঞ্জীয়া মানুহবিলাকে ইয়াত নিৰাপদ অনুভৱ কৰিব লাগিব। আজি আহোম মানুহ এজন বা এজন কোচ মানুহ এজন বা আমাৰ অসমৰ বড়ো মানুহ এজনে যদি ইয়াত নিৰাপদ অনুভৱ নকৰে, আমি যদি মিলা প্ৰীতিৰে নাথাকো, পৃথিৱীৰ এতিয়া কোনো এনেকুৱা দেশ নাই য'ত কেৱল এটা জাতি বাস কৰে। মই বিটিএডিটো একেটা কথা কওঁ যে বিটিএডিয়ে যে সঁচাকে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব লাগে, তেতিয়াহ'লে বিটিএডিত বসবাস কৰা খিলঞ্জীয়া মানুহবিলাকক একেলগতে লৈ আগবাঢ়ি যাব লাগে। কেৱল আৰু কেৱল কিন্তু নেতৃত্ব সদায় কাৰ্বি মানুহৰ নেতৃত্ব সদায় কাৰ্বি মানুহৰ হাতত থাকিব লাগে। যেনেকৈ আমি সদায় কৈ থাকোঁ যে অসমৰ নেতৃত্ব অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ হাতত, অসমৰ কাৰ্বি, অসমৰ বড়ো, অসমৰ মিচিং, অসমৰ আহোম, অসমৰ কোচ, অসমৰ কলিতা, অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগে বুলি আমি ভাবোঁ। তেনেকৈ ডেফিনেটলি কাৰ্বি আংলঙৰ নেতৃত্ব ডেফিনেটলি কাৰ্বি মানুহৰ। তেতিয়াহ'লে মই আকৌ ক'লো যে 2024 চনৰ নিৰ্বাচনত আমি একেলগতে ইলেকশ্যন খেলিব খোজো। ধৰক আপোনালোকৰ দলৰ পৰা আমি কেণ্ডিডেট ঠিক কৰিলোঁ, ধৰক এক্সাম্পল দিছোঁ। যেতিয়া আপোনালোকৰ দলৰ পৰা আমি কেণ্ডিডেট ঠিক কৰি কংগ্ৰেছৰ মানুহবোৰে ইয়াত কেম্পেইন কৰিবলৈ আহিব, আমাৰ ৰাইজৰ দলৰ মানুহে কেম্পেইন কৰিবলৈ আহিব, অসম জাতীয় পৰিষদৰ মানুহে ইয়াত কেম্পেইন কৰিবলৈ আহিব, আমি একেলগতে যেতিয়া ভূপেন বৰা, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, জে.আই. কাঠাৰ একেলগতে বহি লৈ একেলগতে গোটেই অঞ্চলত যেতিয়া কাৰ্বি আংলঙত কেম্পেইন কৰিবলৈ যাওঁ, মই ভাবোঁ যে এক ৰাতিৰ ভিতৰত তুলিৰাম নহয়। আমি এনেকৈ আগবঢ়া উচিত হয়নে নহয় বাৰু? তেতিয়াহ'লে মই ভাবোঁ যে মই ইয়াৰ পৰা এটা প্ৰস্তাৱ লৈ যাম। ইয়াৰ পৰা মই ইতিমধ্যে কাঠাৰবাহঁতৰ লগত কথা পাতিছোঁ যে আমি কাৰ্বি আংলঙৰ চিটটো, কাৰ্বি আংলঙৰ যিটো ডিফু যিটো চিট, এই চিটটো আমি সকলোৱে মিলি, মই স্পষ্টকৈ নক'লেও আপোনালোকৰ নেতৃত্বত আমি আগবাঢ়ি যাব খোজোঁ। APSLCৰ নেতৃত্বত আমি আগবাঢ়ি যাব আৰু সেই APSLCৰ নেতৃত্বত যেতিয়া আগবাঢ়ি যাম, আমি গোটেই অসমৰ আটাইবিলাক ৰাজনৈতিক দল 12টা ৰাজনৈতিক দলে একেলগতে ইয়াতে কেম্পেইন কৰিব লাগে। মই আশা কৰোঁ যে এইবাৰ যদি তেনেকৈ আগবাঢ়ি যাওঁ তেতিয়াহ'লে জিকিব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? তুলিয়াব উৰাব পাৰিম নে নোৱাৰিম? পাৰিম। বিজেপিক আমি উৰাব পাৰিম নে নোৱাৰিম? পাৰিম। মই সকলোকে এই সংকল্প লগত লৈ এই মিটিংখনৰ পৰা যাবলৈ অনুৰোধ কৰিছোঁ। মই কাৰ্বি ভাষাত ক'ব পৰা হ'লে ভাল আছিলে, ভাষাটো নোৱাৰোঁ, গতিকে অসমীয়াতে কৈছোঁ। বুজিছেতো চবেই নহয় জানো? বুজিছে যে মই আপোনালোকক এই সংকল্প, এইটো ওথ লৈ যাবলৈ, এইটো শপত লৈ যাবলৈ অনুৰোধ কৰিছোঁ যে 2024 আমি ধৰ্মীয় মৌলবাদী দল বিজেপিক পৰাভূত কৰিম। 2024 আমাৰ দেশৰ
সম্পত্তিবিলাক বিক্ৰী কৰি দিয়া, আমাৰ ৰেল, আমাৰ এয়াৰপোৰ্ট সকলোবিলাক বিক্ৰী কৰি দিয়া, বিজেপি দলক আমি পৰাভূত কৰিম। 2034 আমাৰ দেশৰ সকলোবিলাক বস্তুৰ দাম বঢ়োৱা। এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকা আছে, ভাইৰ বেহেনুৱে পায় 1152 টকা কৰি দিলে গেছ চিলিণ্ডাৰ, হয় নে নহয়? 414 টকাৰ গেছ চিলিণ্ডাৰ যদি 1152 টকা কৰে, 1200 টকা, 400 টকাটো যদি 1200 টকা কৰে, 4 3 গুণ 12, 3 গুণ এটা বস্তুৰ দাম গেছ চিলিণ্ডাৰ। তাকো কি যিটো নহলে নহয় জুইকুৰা, হয় নে নহয়? পাকঘৰৰ জুইকুৰাৰ দাম বিজেপি চৰকাৰে বঢ়াই দিলে 3 গুণ। সেই বিজেপিক আমি মানিম নেকি কওক, হয় নে নহয়? মিঠাতেল কেইটকা দামত খাইছিলো? মিঠাতেল ভাইৰ বেহেনু অহাৰ আগতে 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল 80 টকা আছিলে, 80 টকা। এতিয়া 200 টকাৰ তলততো মিঠাতেল পোৱা নাযায়, হয় নে নহয়? 1 কেজি দাইল খাইছিলো 48 টকা, 48। মোৰ এতিয়া মনত আছে, মচুৰ দাইল 1 কেজিৰ দাম আছিলে 48, এতিয়া 1 কেজি মচুৰ দাইলৰ দাম 110 টকা, হয় নে নহয়? তাৰপাছত ভাইৰ বেহেনুক আকৌ ভোট দিম নেকি? ভাইৰ বেহেনু পাৰ্টি আজি ডিপুত পইচা দিছে অৰুণোদয়। অৰুণোদয় পইচা কিমান দিয়ে? 1250 টকা। 1250 টকা কেলে দিয়ে? যে গেছ চিলিণ্ডাৰটো যে দাম বঢ়ালে, সেইকাৰণে সেইটো ক্ষমা খুজিবলৈ লাজ পাই গেছ চিলিণ্ডাৰৰ দামটো দি আছে। 1250 টকাত মানুহ চলিব পাৰে নেকি? কুলিয়াম মানুহক 1 মিনিটৰ কাৰণে 1250 টকা দি চাওকচোন চলিব পাৰে যদি। হিমন্ত বিশ্ব শৰ্মাই এদিনত হেলিকপ্টাৰ উৰুৱাই এদিনত 9,50,000 টকা। হেলিকপ্টাৰখনে ঘূৰি ফুৰে অনবৰতে। আজিকালি মাটিত নেনামে নহয় হিমন্ত বিশ্ব, জানে না? এই হেলিকপ্টাৰখনে যে ঘূৰি ফুৰে, হিমন্ত বিশ্ব শৰ্মাই এদিনত হেলিকপ্টাৰত খৰচ কৰে 9,50,000 টকা, আৰু আমাক এমাহত দিয়ে 1250 টকা। সেইকাৰণে মই মাজে মাজে কওঁ, বোলো হিমন্ত বিশ্ব শৰ্মা, আপোনাক 1250 টকা দিম, আপোনাৰ পত্নী, আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালী আৰু আপুনি এমাহ আমাক যদি চলি দেখুৱাব পাৰে, তেতিয়া আমি গোটেই জন 1250 টকা দিছোঁ। তেওঁলোকৰ 1 ছেকেণ্ডৰ খৰচো থাকে 1 লাখ মান টকা, বুজিছে নাই? দুহাতেৰে এনেকে পইচা খৰচ কৰে, আৰু আমাক এমাহত দিয়ে 1250 টকা, আৰু তাৰ পাছত কয় যে আমি মাইকী মানুহবিলাকক বহুত ভাল পাওঁ নহয়। একদম অসমৰ দুখীয়া মানুহৰ কাৰণে আমি একদম জীৱনটো দি দিম যে নাই। কিন্তু সকলোৱে জানে যে এতিয়া আগতে মোক কৈ আছে, এবাৰ ডিপুত কালি যেতিয়া আহিছো, কৈ আছে দোকানীবিলাকে যে আমাৰ বজাৰ বেয়া। মই বোলো কেলে বজাৰ বেয়া? বোলে আগতকে বহুত বজাৰ বেয়া হৈ গ'ল। মই বোলো কেলে বেয়া? এই দুটা কথা হ'লে। এটা হ'ল আজিকালি একদম ঠিকাবিলাক চব এটা মানুহে পাই যায়। কোনে পায়? কাছে কনষ্ট্ৰাকশ্যন কোন হয়? আৰু এটা কনষ্ট্ৰাকশ্যন ইংলণ্ড এণ্টাৰপ্ৰাইজ, ইংলণ্ড অকল এটা পৰিয়ালে যদি চব কাম কৰে, ঠিকাও লয়, চব কাম অকল যদি এটা পৰিয়ালে কৰে, তেতিয়া বাকীবিলাক মানুহে নেখাই মৰিব লাগিব তাৰমানে। আৰু বাকীবিলাকে যিটো খাবলৈ নাপাব, গতিকে নহয় মৰি নাযাবি, তহঁতে জীয়াই থাকিব লাগিব, তেতিয়াহে আমাৰ বজাৰখন চলিব বুলি 1250 টকা অৰুণোদয় দিয়ে। হয়নে? এইটোৱে কথা এইটোৱে নহয় জানো? গতিকে মই শুনিছো, কালি বজাৰলৈ আহি গম পাইছো, কালি বজাৰত কৈ আছে যে ইয়াত আলুৰ চিণ্ডিকেট চলে, ইয়াত পিঁয়াজৰ চিণ্ডিকেট চলে, ইয়াত কণীৰ চিণ্ডিকেট চলে, ইয়াত মাছৰ চিণ্ডিকেট চলে। এটা পৰিয়ালে বোলে গোটেই চিণ্ডিকেটবিলাক চলায়। এটা পৰিয়ালৰ লগত লাগি থকা মানুহবিলাকে বোলে চব
মাছ এই আটাইবিলাকৰ দাম কাৰ্বি আংলঙত বাঢ়িছে এইকাৰণে যে ইয়াত সাংঘাতিক ধৰণৰ কোনো চিণ্ডিকেট চলোৱা হয় নেকি কথাটো? মই সেইকাৰণে আজিৰ দিনটো আকৌ এবাৰ কৈছো, মই আকৌ শেষ কৰিব খুজিছো। 1 নম্বৰ কথা যে কাৰ্বি আংলঙত 6 শিডিউলৰ যে ক্ষমতা, সেই ক্ষমতা যাতে একেবাৰে গাঁৱৰ পৰ্যায়লৈকে যায়, গাঁৱৰ মানুহজনে যাতে ক্ষমতা ভোগ কৰিব পাৰে। কেৱল আৰু কেৱল তুলিৰাম ৰঙাং আৰু তেওঁ ককাইকে যাতে ইয়াতে কেৱল ভোগ কৰিব নোৱাৰে। প্ৰত্যেকজন কাৰ্বি মানুহ, প্ৰত্যেকজন ডিমাচা মানুহ, প্ৰত্যেকজন কুকি মানুহ, প্ৰত্যেকজন ইয়াৰ খিলঞ্জীয়া মানুহ ইয়াত যাতে ষষ্ঠ অনুসূচীৰ ক্ষমতা ভোগ কৰিব পাৰে, তাৰ কাৰণে আহক আমি সকলোৱে মিলি ইয়াত এটা প্ৰবল আন্দোলন কৰি দিলোঁ। আৰু যদি সঁচাকৈ এইটো কৰিব লাগে তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কামটো হ'ল নিৰ্বাচনত, কাউন্সিলৰ নিৰ্বাচনত তুলিৰাম ৰংহাং এণ্ড হিজ কোম্পানী তেওঁক যেনে তেনে প্ৰকাৰে আমি এইবাৰ নিৰ্বাচনত পৰাজিত কৰিব লাগিব। প্ৰথম প্ৰেক্টিছটো কৰিম আমি এইবাৰ এমপি ইলেকশ্যনত এইবাৰ আমি গৌৰৱলৈ চেষ্টা কৰিম, আমি আটাইবিলাক দলে লগ লাগি চেষ্টা কৰিম, আৰু তাৰ পাছত বিধানসভা নিৰ্বাচনত চেষ্টা কৰিম, আৰু তাৰ পাছত কাউন্সিলৰ নিৰ্বাচনত আমি ইয়াৰ পৰা এই ডিফু অট'নমাছ কাউন্সিলৰ পৰা আমি সম্পূৰ্ণৰূপে বিজেপি দলক কেলে আঁতৰাব লাগে? কাৰণ বিজেপি দলে কিহত বিশ্বাস কৰে? বিজেপি দলে অট'নমিত বিশ্বাস নকৰে, বিজেপি দলে কনচেন্ট্ৰেশ্যনৰ ওপৰত, কেন্দ্ৰীভূতকৰণৰ ওপৰত বিশ্বাস কৰে। বহুতে ভাবে যে ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদটো কাশ্মীৰৰ পৰা কেলে নাইকিয়া কৰিলে? বহুতে ভাবে যে তাত মুছলমান আছে কাৰণে তাৰ পৰা আঁতৰাই দিছে 370 অনুচ্ছেদ। নহয়, কাশ্মীৰৰ 370 অনুচ্ছেদটো কেলে উঠাই দিছে? কাৰণ বিজেপি আৰু RSS বিশ্বাস কৰে যে ক্ষমতা কেতিয়াও বিকেন্দ্ৰীকৃত হ'ব নোৱাৰে, ক্ষমতা এটা ঠাইত থাকিব লাগে। তেওঁলোকে ভাবে কেৱল দিল্লী আৰু দিল্লীতে ক্ষমতা লাগিব। এক দেশ এক ভাষা। আৰে ভাই, এক দেশ এক ভাষা মানে কি? তেওঁলোকৰ মতে এক দেশ ভাৰত, এক ভাষা, তাৰমানে হিন্দীয়ে চলিব পাৰে। তেতিয়াহ'লে অসমীয়া নচলিব, তেতিয়াহ'লে কাৰ্বি নচলিব, কাৰ্বি ডিমাচা নচলিব। কিমান ভাষা আছে আমাৰ দেশখনত? বিজেপিৰ মতে এক দেশ এক ভাষা, বিজেপিৰ মতে এক দেশ এক ধৰ্ম, তেওঁলোকৰ মতে ভাৰতত কেৱল হিন্দু ধৰ্ম চলিব পাৰে। আমাৰ কাৰ্বি মানুহবিলাকে যিটো ধৰ্ম, গাঁৱত যিটো ধৰ্ম, আচলতে পাহাৰত যিটো ধৰ্ম, তেওঁলোকে যিটো ধৰ্মত বিশ্বাস কৰে, সেইটোতো আচলতে এওঁলোকৰ নিয়মতে থকা হিন্দু ধৰ্মটো নহয়, হয়নে নহয়? কাৰ্বিবিলাকৰ নিজৰ ধৰ্ম আছেনে নাই? বিজেপিৰ মতে নিজৰ ধৰ্ম থাকিব নোৱাৰিব, নিজৰ ভাষা থাকিব নোৱাৰিব। বিজেপিয়ে অকল এক দেশ এক ভাষা, এক ধৰ্ম, এক জাতি, এক শাসন ব্যৱস্থা, এইটোত বিশ্বাস কৰে। আৰু সেইকাৰণে তেওঁলোকে ক্ষমতাত তললৈ নমোৱাটো নিবিচাৰে। আৰু সেইকাৰণে তেওঁলোকে বিচাৰে যদি কাৰোবাৰ হাতত ক্ষমতা আছে, ডিফুৰ হাতত ক্ষমতা আছে, ডিফুত যাৰ হাতত ক্ষমতা আছে, যি এই কাউন্সিলখন দখল কৰিছে, তেওঁকে কিনি লৈ পুতলা বনাই পেলাব। সেইকাৰণে তুলিৰাম ৰংহাং এতিয়া দিল্লী আৰু দিছপুৰৰ পুতলা, দিল্লী আৰু দিছপুৰৰ পুতলা। দিল্লী আৰু দিছপুৰে তুলিৰাম ৰংহাঙক কিনি পেলালে। তুলিৰাম ৰংহাঙৰ এতিয়া কাৰ্বি মানুহৰ টকা নাই। তুলিৰাম ৰংহাং এতিয়া সম্পূৰ্ণৰূপে দিল্লীৱালা হৈ গৈছে। তুলিৰাম ৰংহাং এতিয়া সম্পূৰ্ণৰূপে গুৱাহাটীৱালা হৈ গৈছে। তেওঁ এতিয়া কাৰ্বি মানুহৰ কাৰণে চিন্তা নকৰে। তেওঁৰ সপোনটো হ'ল দিছপুৰে তেওঁক ভাল পাই থাকিব লাগিব, তেওঁৰ সপোনটো হ'ল দিল্লীয়ে তেওঁক ভাল পাই থাকিব লাগিব। আৰু দিল্লীয়ে ভাল পাই থাকিলে তেওঁৰ পৰিয়ালটোৱে কাৰ্বি আংলঙত লুটি থাকিব পাৰে। কথাটো বুজি পাইছেনে? গতিকে যদি কোনোবাই ভাবিছে যে তুলিৰাম ৰংহাঙৰ পৰা কাৰ্বি আংলঙৰ বহুত উপকাৰ হ'ব, কাৰ্বি আংলঙৰ উন্নয়ন হ'ব, কাৰ্বি মানুহৰ হাতলৈ বেছিকৈ ক্ষমতা আহিব, কাৰ্বি মানুহে বেছিকৈ অট'নমি পাব, তেতিয়াহ'লে এইটো মূৰ্খৰ স্বৰ্গত বাস কৰা বুলি কয়। এইটো নহ'ব, এইটো নহ'ব। তুলিৰামক খেদুৱাৰ জৰিয়তে, তুলিৰামক হতোৱাৰ জৰিয়তে আৰু তুলিৰাম ৰংহাঙৰ দুৰ্নীতি
সম্পূৰ্ণৰূপে বন্ধ কৰাৰ জৰিয়তেহে আৰু তুলিৰাম ৰংহাঙতে কৰা সকলো দুৰ্নীতিৰ ওপৰত বিচাৰ কৰি তুলিৰাম ৰংহাঙতক জেলত ভৰোৱাৰ জৰিয়তে সকলো ৰাইজকে সকলো কাৰ্বি ৰাইজকে ঐক্যবদ্ধ হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰ্বি আংলঙৰ এই আন্দোলনৰ লগত কাৰ্বি ৰাইজৰ এই আন্দোলনৰ লগত আমি ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি 100% আছোঁ। এখনলৈকে আমি ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি থাকে কেৱল আৰু কেৱল এটাই আপোনালোকৰ প্ৰতি আমাৰ অনুৰোধ যে আপোনালোকে কাৰ্বি আংলঙত থকা খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীবিলাকক সদায় ভাল ব্যৱহাৰ কৰিব। ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব। আমি ঐক্যবদ্ধ হৈহে ক্ষমতা দখল কৰিব পাৰিম। নহ'লে কেৱল যদি আমি ঐক্যবদ্ধ নহওঁ, গোটেই জাতি জনগোষ্ঠীবিলাক একলগ আমি যদি ক'ব নোৱাৰোঁ, আমি চিঞৰি থাকিব পাৰিম, ক্ষমতা কিন্তু তেতিয়া সদায় তুলিৰাম ৰংহাঙতৰ হাততে থাকিব। কালি মই যিমানবিলাক অসমীয়া বাকী মানুহৰ লগত কথা পাতিছোঁ, চবেই কৈছে যে এইবাৰ বিজেপিক বেয়া পাইছে, কিন্তু ভোট দিম কা? মই সুধি আছো ভোট দিম কা? মই কৈছো যে ভোট দিবলৈ মানুহ আমি উলিয়াই আছো, আমি কথা পাতি আছো। মই সেইকাৰণে কাইলৈ মিটিঙলৈ আহিছো, মই এনেকে কৈছো। তেতিয়া কৈছে যে আমাক সঁচাকে ভোট দিয়া মানুহ লাগে, কিন্তু ভোট আমি দিবলৈ ক'লে আমাকো তেওঁলোকে সন্মান কৰিব লাগে। কথা সেইটোৱে, বেলেগ একো নাই, বেলেগ একো নাই। আমি পৰস্পৰে পৰস্পৰক সন্মান কৰিব লাগিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সেইটো সন্মান কৰিব লাগিব। আৰু যদি সন্মান নকৰোঁ, যদি আমি উগ্ৰ জাতীয়তাবাদী হৈ যাওঁ, অকল আমি নিজৰ জাতিটোৰ কথা কেৱল চিন্তা কৰোঁ, তেতিয়া কিন্তু ক্ষমতা তুলিৰাম ৰংহাঙতৰ হাততে সদায় থাকিব। সেইকাৰণে মই সকলোকে ঐক্যবদ্ধ হৈ লগ লাগি আমি যাতে ক্ষমতা দখল কৰিব পাৰোঁ আৰু তুলিৰাম ৰংহাঙতৰ সান্দহবাদী যাতে আমি মাৰ নিব পাৰোঁ, এই আশা কৰি মই মোৰ বক্তব্য সামৰি মাৰিব খুজিছো। আকৌ এবাৰ কৈছো, আপোনালোকৰ ষষ্ঠ অনুসূচীৰ স্বাৰ্থ শাসনৰ পূৰ্ণ ক্ষমতা ডিপুৰ হাতলৈ আহিব লাগে। আৰু যেতিয়ালৈকে ডিপুৰ হাতলৈ নাহিব, আপোনালোকৰ সংগ্ৰামৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন থাকিব। আৰু ক্ষমতা কেৱল ডিপুত কনচেনট্ৰেট কৰি এজন মানুহে ভোগ কৰিলে নহ'ব, ক্ষমতা প্ৰত্যেকটো পাহাৰলৈ পঠিয়াই দিব লাগিব। প্ৰত্যেকজন কাৰ্বি মানুহ আৰু কাৰ্বি আংলঙত বসবাস কৰা খিলঞ্জীয়া মানুহে ইয়াৰ ক্ষমতা ভোগ কৰিবলৈ পাব লাগে, হয়নে? আৰু 2 নম্বৰ, মই আকৌ এবাৰ কৈ গৈছো, মোৰ কোনো লোকজাত নাই। মই ভয় নকৰোঁ কাৰোলৈ, যিটো সঁচা বুলি ভাবোঁ মই সদায় কৈ যাওঁ। মই আকৌ এবাৰ কৈ গৈছো, ভাৰতৰ সংবিধানে আপোনালোকক দিয়া আৰ্টিকল 244A স্বায়ত্তশাসিত ৰাজ্য, অসমৰ ভিতৰতে এখন স্বায়ত্তশাসিত ৰাজ্য, এই বস্তুটোৰ প্ৰতিও আমাৰ পূৰ্ণ সমৰ্থন আছে। যদিহে আপোনালোকে সকলো জাতি আৰু জনগোষ্ঠীৰ সম্পূৰ্ণ সহায় কৰে, সন্মান কৰে। মই এইখিনি কথা কৈয়ে মই আকৌ এবাৰ আশা প্ৰকাশ কৰিছোঁ যে এইবাৰ কাৰ্বি আংলঙত লোকসভা নিৰ্বাচনত 2024 বিজেপিক পৰাজিত কৰিব পাৰিম। পাৰিমনে নোৱাৰিম? পাৰিমনে নোৱাৰিম? ভালকে কৈছোঁ, পাৰিমনে? বিজেপি ঘূৰাব পাৰিমনে? বিজেপি ঘূৰাব পাৰিম কাৰ্বি আংলঙত? পাৰিম? ধন্যবাদ। এইখিনি কথা ক'বৰ কাৰণে ধন্যবাদ। ধন্যবাদ থাকিল স্যার। আৰু আমি আশা কৰিছো এছেম্বলিতো আমাৰ দুখ কষ্ট আমাৰ কাৰ্বি আংলঙৰ সমস্যা প্ৰশ্ন উঠাব বুলি। মই এটা কথা ক'বলৈ থাকিব, মই যিহেতু এজন MLA, মই কাৰ্বি আংলঙৰ এই প্ৰশ্নবিলাক কাৰ্বি মানুহৰ যি স্বশাসনৰ অধিকাৰৰ কাৰণে যি সংগ্ৰাম, এই প্ৰশ্নবিলাক মই বিধানসভাত কাৰ্বি আংলঙৰ ৰাইজৰ হৈ উত্থাপন কৰিছোঁ। ধন্যবাদ, ধন্যবাদ স্যার। Meeting di kanila namin itong gamit-gamita, gamit-gamit dola, laksigato, gamit-gamit kaya ni Peti Pansi, kaming Rino. Ito, turgaman nila.
Mga naman kayo nito, praman kung kaprika mo na, ija mi next item lo jam, ito ay sama dimasa hompradar pra, গীত গাব বিচাৰিছে সেইকাৰণে মই তেখেতসকলক মই হেৰি সময় দিছো তেখেতসকলে ইয়াত আহি পেলাই মঞ্চত আহিবৰ কাৰণে মই অনুৰোধ জনালো এনেতো program kita kalilah nasional nomor ke itu di masa akhir masa ini lunci bu masalah itu apa sih orang poor people lo पर di masa hompradar pra গীত গাব বিচাৰিছে এই গতিকে মই অনুৰোধ কৰিছো তেখেতসকলক ইয়াতে মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ di masa lu narju senang itu di masa kayak ini, apa yang ini